তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মুছলিম এজাবলে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পাছত ব্লগ ষ্টাৰ্ট কৰি দিছোঁ আৰু মানে এইটো থাম্বনেইল আৰু টাইটেল দেখি গম পালে কেনেকুৱা কি হ'ব। তো তাকে যিটো দেখিছে সেইটোৱে হ'ব আৰু বহুত দিনৰ পাছত মানে এতিয়া ধুনীয়া ৰ'দ দিছে, ৰ'দটো একদম মানে ঝাকাছ আৰু কিমান দিনৰ পাছত দিছে পাত্তা নাই। মানে বৰষুণ দি গোটেই কাপোৰ কানি লেতেৰা হৈ গোটেই গেলাই দিছে, জেগা চেগা চব গেলি গৈছে, অশান্তি লাগি গৈছে। বহুত দিনৰ পাছত ৰ'দটো দিছে, একদম ধুনীয়া ৰ'দ দিছে। কিমান টাইমলৈকে থাকে নাজানো, ৰ'দটো কিন্তু মজা দিছে। তো এতিয়া যাওঁ, তো কিবা কিবি বজাৰ চজাৰ কৰি আনো। তো চুলিটো কাটিম বুলি ভাবি আছোঁ, তো চাই থাকক। তো এতিয়া একদম বজাৰ চজাৰ কৰি মেলি আহি পাই গ'লোহি পূৰা। চুলিটো কটা নহ'ল, পিছত কাটিম আৰু। তো কি বজাৰ কৰিলোঁ, এইবিলাক ঘৰৰ কিবা কিবি বজাৰ কৰিলোঁ আৰু এইটো ঘৰৰ আৰু একদম মজা মাল এটা লৈ আহিছোঁ। মানে কি লৈ আহিছোঁ চাব আৰু টেন এইটো লৈ আহিছোঁ আজি। টেন পূৰা মজাকৈ খাব লাগিব। এইটো মানে এইটো কয়লাৰটো মানে এতিয়া ৰাইজে সেইটো কয়লা নে কুকুৰা মই সুধিব লাগিছিলে, সেইটো কৰি দিলোঁ আৰু সেইটো কয়লাৰটো মানে কলডিলৰ লগত খাম যিহেতু, সেইকাৰণে কলডিল এটা নিবলৈ আহি আছে। মনত উঠি তাৰপৰা এইটো কলডিল এইটো কাটি আনো, পূৰা খেচকৈ উৰাই দিম। এইটো কলডিলটো দেখিছে, কলডিলটো কাটি এতিয়া পটাপট ইয়াৰ পৰা নামো। পূৰা একদম মেঘে ঘুম ঘাম কৰি গাজি আহিছে, পূৰা গাজনি মাৰি আছে। এতিয়া বৰষুণ মানে আকৌ দিয়ে দিব। এতিয়া অকণমান টাইমহে ৰ'দ দিলে আৰু ধোৱাটো ঠিক কওঁ সেইটো কলডিলটো লৈ এতিয়া পটাপট পলাওঁ আৰু বৰষুণে পূৰা ঘুম কৰি আহিছে। এইয়া ইমানটো মাংস ওলালে, এইটো হালধি দিয়া হৈ গ'ল আৰু এইটো কাইলৈ এইটো এনেকৈ বেলেগ এটা ষ্টাইলৰ কাইলৈ এইটো ৰেচিপি এইটো বনাব লাগিব, খাব লাগিব। এইটো কাইলৈ দেখাম আৰু তো ইয়াতে এতিয়া মছলা চছলা মাৰিলোঁ আৰু নিমখ নাই দিয়া ন, নিমখ এইবিলাক মছলা চছলা মাৰিলোঁ চব। কেনেকৈ বনাওঁ কি কওঁ আৰু চাই থাকিব আৰু কলডিলৰ লগত একদম মজা হ'ব। এইটো এইবিলাক কি আছে, এভৰিডে মিৰ্চি পাউডাৰ, এভৰিডে মিট মছলা, কাশ্মীৰী মিৰ্চি পাউডাৰ আৰু জিৰা চিৰা চব আছে আৰু এফালে মাৰি দিম। নিমখ পূৰা সানি মেলি পূৰা খাই দিম আৰু এইটো কি হেৰি কৰি থ'ম নেকি? আধা ভজাকৈ থৈ দিম। এইটো আধা ভজাকৈ থৈ দিব লাগিব। বা মই এই নিজে কেমেৰাটো ধৰিবলগীয়া হৈছে যে, তো সেইকাৰণে দিগদাৰ হৈ যাব। তো পটাপট মছলাকেইটা দিলোঁ, তাৰপৰা চাই থাকক। সেইফালে জুই চুই জ্বলাই ল'লোঁ, পূৰা কেৰাহী দি দিলোঁ। কেৰাহী এটা চাইডে নাল নাই, এটা চাইডে নাল আছে, এটা চাইডে ডাল নাই, তেনেকুৱা। সেইবোৰ সেনেকৈয়ে দি দিম গোটাই। তো কেৰাহীটো অলপ গৰম হৈ লওক। গৰম হোৱাৰ পাছত পূৰা এফালে মাংসটো পূৰা সানি মেলি থৈ দিয়া আছে একদম ধুনীয়াকৈ মজাকৈ। তো মাংসটো দি দিম আৰু কেৰাহীটো গৰম হোৱাৰ পাছত তেল চেল একো নাই, নিদিওঁ মানে পিঁয়াজ চিয়াজ একো নিদিওঁ। তো ইয়াত মছলা অলপ সানি ল'লোঁ আৰু নিমখ হালধি সানি ল'লোঁ, বাছ এনেকৈয়ে এতিয়া এই কেৰাহীটোত দি দিম। দিয়াৰ পাছত মানে কলডিলখিনি কাটি লোৱা হ'ল, কলডিলখিনি মই জেগাই দি দিম। চাই থাকোঁ আৰু কেনেকুৱা নহয়। ফকৰ হ'লেও কম, ভাল হ'লেও কম আৰু ৰাইজ দেখিবলৈ পাইছে আৰু ৰাইজে একদম পূৰা কেৰাহী গৰম হৈয়ে গ'ল। মাংসটো আৰু এতিয়া দি দিম আৰু কলডিল চলডিল কটা হৈ গ'ল আৰু দেখাই আছোঁ আৰু মাংসটো প্ৰথমতে এটা এনেকৈ লৈ প্ৰথম দি চাওঁ। এইয়া তো ৰাইজ মাংস দি দিলোঁ আৰু নহৰু দিয়া হৈছে এনেই গোটাই আৰু পিছা মেলা নাই। তো এইফালে পূৰা মাংস দি দিছোঁ, আপোনালোকে দেখিব পাই আছে পূৰা মাংস দি আছোঁ। তো চাই থাকক আৰু তেল ওলাবই আৰু তেল কিনো দিম, তেল চেল নিদিওঁ, বইল মানে পূৰা বইল। কলডিল আৰু কয়লাৰ আৰু কলডিলৰ মানে বইল অলপ আনকমন চেষ্টা কৰিছোঁ আৰু তো কেনেকুৱা হয়, বেয়া হ'লেও কম আৰু ভাল হ'লেও কম আৰু জুই শালত বনাই আছোঁ। তাতে দেখিছে জুই শালত জুই চুই ধৰি পূৰা জুই শালতে আৰু এইবোৰ খৰি চৰি পূৰা উঠাই থোৱা আছে। এইখিনি দেখিছে পূৰা এতিয়া লৰাই থকা হৈছে, একদম তেল চেল নিদিয়াকৈ তেনেকৈয়ে লৰাই আছোঁ আৰু তো লৰাই মেলি লওঁ আৰু এইফালে জুই পূৰা ধোঁৱা আৰু দেখিছে আৰু চাই থাকক আৰু ভিডিঅ'টো পূৰা মজাকৈ পূৰা ধোঁৱা। এই বাবা এইখিনি অলপ তেল চেল ওলাই লওক, মানে মাংসটোৰ পৰাই তেলটো ওলাই লওক আৰু ওলোৱাৰ পাছত কলডিলটো দি দিম আৰু খাবা আৰু মোৰ এই চেনেলটোত চব
চব ভিডিঅ' পাব মানে কমেডি ভিডিঅ' পৰা ধৰি লওক ব্লগ ৰেচিপি চব আৰু সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব শ্বেয়াৰ কৰি দিব আৰু জুইৰ পৰা অলপ খুৱাই দিওঁ জ্বলি আছে এইফালে দেখিছ কলডিল আহি গ'ল পুৰা দেখিছে কলডিলখিনি মজাকৈ ইয়াত ঢালি দিম আৰু তো ইয়াৰ পৰা এয়া কি এইবিলাক তেল চেল ওলাই গ'ল আৰু মাংসৰ পৰা নিজে ওলাই গ'ল মানে নিদিলেও এতিয়া এইটো কলডিলটো দেখিছে কলডিলটো পূৰা দি দিওঁ আৰু কলডিলটো দি দিওঁ সিহঁতৰ কলডিলটো কেনেকুৱা হ'ব নাজানো আৰু খাবলৈ কলডিলটো এইফালে কলডিল দি দিছোঁ গোটেইখিনি দি দিলোঁ কলডিল দিছে আৰু ইয়াত অলপ লাগি আছে এইখিনিও দি দিওঁ এয়া কলডিল দি দিলোঁ এতিয়া অলপ লৰাই দিওঁ দিছে এইফালে জুই মানে পূৰা ফাটাফাটি আৰু জুই চাওক জুই পূৰা দপদপাই উঠিছে মানে জুইয়ে মানে তামাম দিছে আৰু জুই পূৰা হেভি জুই দি দিছোঁ আৰু চবফালে এইবিলাক জুই সোমোৱাই দিছোঁ আৰু কলডিলটো এতিয়া পূৰা মিলি গ'ল ইয়াৰ লগত মাংসৰ লগত জুই তামাম মাংসখিনি দিয়াৰ পৰা মানে লৰাই আছোঁ মই পানী টানি দিয়া হোৱা নাই আৰু জুইটো বেছি হৈ গ'ল কাৰণে এডাল উলিয়াই দিলোঁ খৰি জুই পৰা এয়া তেজপাত এই অকণমান আৰু অলপমান এনেই নাম মাত্ৰা তেজপাত অলপ দি দিওঁ নাম মাত্ৰা তো হৈ যাব আৰু বেলেগ একো নিদিওঁ আৰু ইয়াত অলপ ঢাকনিটো লগাই দিছোঁ আৰু মানে মই মোবাইলটো ধৰি আছোঁ এইফালে বনাই আছোঁ চব দেখাব পৰা নাই আৰু ঢাকনিটো দিছোঁ আৰু ঢাকনিটো অকণমান টাইম প্ৰায় 1-2 মিনিটমান দি আৰু তাৰপৰা এই ড্ৰাই ফ্ৰাইৰ কাৰণে অকণমান ৰাখি দিম চাব লাগিব বহুত টাইম হৈ গ'ল মানে এনেকৈ লৰাই মেলি আছোঁ আৰু তো তাৰপাছত আৰু অকণমান পানী দি দিম আৰু তাৰপৰা চাই থাকিব আৰু দেখি থাকিব আৰু ঢাকনিটো উলিয়াই এতিয়া দেখিবলৈ পাইছে এইয়া পূৰা মালটো বনিয়ে গ'ল আৰু সিজিয়ে গৈছে আৰু মই অলপ ইয়াতে উলিয়াই দিওঁ দিলোঁ অলপ তো ইয়াত হৈ যাব সিমানতে সিজিছে নিসিজিছে ধৰিব পৰা নাই পানীটো অলপ দি দিওঁ বেছিও নিদিওঁ অলপ দিম আৰু পানী বাছ ইমানটো পানী দি দিলেই হৈ যাব আৰু ইমানটো পানী দি দিলোঁ নিমখ অলপ ইয়াত ছটিয়াই দিব লাগিব এতিয়া নিমখ এইটো নিমখটো দেখিছে নপৰে বেছিকৈ বাছ নিমখটো এনেকুৱা দি দিলোঁ পূৰা এতিয়া ঢাকি দিম তাৰপৰা জুইটো অলপ কমাই দিম আৰু তাৰপৰা এই ড্ৰাই ফ্ৰাইটো উলিয়াই লৈছিলোঁ না এইটো চাব লাগিব খাই কেনেকুৱা হৈছে পূৰা এইটো উতল আহিয়ে গ'ল আৰু ঢাকি দিছোঁ আৰু অলপ জুইটো বেছি হৈ গৈছে জুইটো অলপ ওলাই দিওঁ এইটো ড্ৰাই ফ্ৰাইটো উলিয়াই লোৱা ড্ৰাই ফ্ৰাইটো চাওক এইটো উলিয়াই লোৱা ড্ৰাই ফ্ৰাই এইটো তো ইয়াতে লৈ লওঁ আৰু পূৰা গৰম হৈ আছে বাবা মজা ড্ৰাই ফ্ৰাইটোৱে মজা হৈছে আৰু কি ক'ব আৰু একদম মজা হৈছে মানে ড্ৰাই ফ্ৰাই আজি ঠিকছে খাবহে লাগে আৰু মানে মই অকলে ডেৰ কেজি চাইজৰ এটা কলা লৈ আহিছোঁ অকলে খাবহে লাগে আৰু কলডিলৰ লগত এইটো ড্ৰাই ফ্ৰাই মানে ঘৰত অকল মই থাকোঁ মায়েতো নাখায় মজা অকল মাছ খায় পনীৰ খায় এইফালে চাওকচোন মই তেল চেল নিদিয়াকৈ কিমান তেল ওলাই গ'ল চাওকচোন এইবোৰ পূৰা তেলে ওলাই গ'ল আৰু মাংস পাই মানে ওলাই যোৱা তেল আৰু কি হৈছে চাই লওঁ দাঙি লওঁ এইটোকে দাঙি লওঁ ৰ'ব এইটো দাঙি চাওঁ এইটো কি হৈছে
এফালে এইটো হৈয়ে গ'ল আৰু দেখিবলৈ পাইছে পুৰা হৈয়ে গ'ল আৰু এইটো অকণমান লৰাই দিওঁ এইটো হৈয়ে গ'ল আৰু এইটো এতিয়া আৰু নমাই দিওঁ এইটো হৈ গ'ল পুৰা সেইটো এতিয়া নমাই এই বাচনটোতে থৈ দিম আৰু ইয়াতেই এনেকৈ বাকি ল'লোঁ আৰু ইয়াৰো দুপিচমান খাই চাওঁ আৰু কেনেকুৱা হয় কৈ আছোঁ মই এইটো খাবলৈ কেনেকুৱা ইয়াতে বাকি ল'লোঁ মানে মজা পুৰা টেষ্টি ইমানগাল মই খাব নোৱাৰোঁ খালি ৰাতিপুৱা খাব লাগিব কাইলৈ আকৌ বেলেগ এটা ৰেচিপিটো দেখাম বেলেগ এটা ষ্টাইলত সম্পূৰ্ণ এফালে কাটি লৈছোঁ সেইফাল ডাইৰেক্ট চাব আৰু এইটো পুৰা হাফ ফ্ৰাই কৰি দিওঁ মানে এইটো হাফ ফ্ৰাই কৰি থৈ দিওঁ আৰু এইটো হাফ ফ্ৰাই কৰিম কিন্তু তেল চেল নিদিয়াকৈ হাফ ফ্ৰাই কৰিম মানে হাফ মানে অলপমান আৰু বেয়া হৈ নাযাবলৈ তো ইয়াত তেনেকৈ থৈ দিম কাইলৈ এইটো ৰেচিপি দেখিব আৰু এতিয়া ভাত চাত আনি ল'লোঁ এতিয়া মানে প্ৰায় 11মান বাজিব হৈ গ'ল আৰু ৰাতি প্ৰায় 11মান বাজিব হৈ গ'ল মানে তো বেলেগ চব্জি লোৱা নাই বেলেগ চব্জি আছে কিন্তু বেলেগ চব্জি লোৱা নাই মাংস যিহেতু ঢেৰ এইফালে মাংস ইয়াতো মাংস হা মটৰ আলুগুটি কল নে অকণমান ইমান নাখাওঁ মাংস সেইটো নি অকণমান এনে খাওঁ এইটো চলিছে মটৰ আলুগুটি আৰু কলডিল এইটো ভাল আছে তাৰপৰা মাংস তো আজিৰ ভিডিঅ'টো এনেকৈ খাই শেষ কৰি দিওঁ তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাইলৈ মজা ভিডিঅ' আহি আছে বেলেগ এটা ষ্টাইলত বনাম মানে কাইলৈ এইটো আৰু কমেডি ভিডিঅ' আহিব চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব বাই বাই